পৰীক্ষিত ৰজাই যেতিয়া মৃগয়া কৰিবলৈ গৈছিল মৃগয়া কৰিবলৈ যাওঁতে তেওঁলোকৰ সেই পুৰণা বোলে জপাৰ পৰা এখনি মুকুট ধাৰণ কৰি গৈছিল আৰু এই মুকুটখনি আছিল জৰাসন্ধৰ মুকুট আৰু জৰাসন্ধৰ মুকুটখন আছিল সোণেৰে নিৰ্মিত যিহেতু পৰীক্ষিত ৰজা তেওঁ কলি চমুৱাই আনিছো পৰীক্ষিত ৰজাই যিহেতু কলি পুনত স্থান দিছিল সেই পৰীক্ষিত ৰজাই সেই মুকুটখন পিন্ধি যেতিয়া মৃগয়া কৰিবলৈ গ'ল কলিয়ে তেওঁক লভিলে আৰু দিনটো মৃগয়া কৰি যেতিয়া শ্ৰান্ত হ'ল ফুকত তেওঁ পানী দিয়া হ'ল তেতিয়া আকুল হ'ল তেতিয়া তেওঁৰে ৰাজ্য সেই বনৰ মাজত থকা আশ্ৰমলৈ গৈছিল আৰু তাতে আছিল শ্ৰমিক মুনি সেই সময়ত শ্ৰমিক মুনি ৰজা যেতিয়া উপস্থিত হয় তেতিয়া শ্ৰমিক মুনি কি হৈছিল তেওঁ ধ্যানস্থ হৈ আছিল অৰ্থাৎ যোগযুক্ত হৈ আছিল সমাধিপ্ৰাপ্ত হৈ আছিল আৰু সমাধি এনে অৱস্থা এই সমাধিৰ অৱস্থাত কোনোবাই কিবা কৰিলেও একো জ্ঞান নাথাকে যেতিয়া জীৱাত্মা আৰু পৰমাত্মাৰ মিলন সাধিত হয় হেন সময়তে আহি ৰজাই ভোকে পিয়াহে আতুৰ হৈ সেই ঋষিবৰক ক'লে যে ঋষিবৰ মোক অকণমান জল দিয়া কিন্তু ঋষিয়ে তেতিয়া শুনা নাছিল আৰু ৰজা তেতিয়া কি হ'ল এই যে মুকুটখন ধাৰণ কৰিছিল গতিকে তেওঁ অহংকাৰ আহিল এনে এজন গুণী জ্ঞানী ৰজা জম্বুদ্বীপৰ অধিপতি যাৰ ৰথ চলে নেকি বোলে মাটিয়েদি নচলে আকাশেদি চলে আৰু ইমান প্ৰজাবৎসৰ ধাৰ্মিক ৰজাজনৰ তেওঁ অহংকাৰ ভাৱ আহিল আৰু অহংকাৰ মুক্ত হৈ মোৰে ৰাজ্যতে থাকক মোৰে ৰাজ্যৰ ভিতৰতে বনতে থাকি মই মানে পানী বিচাৰিছো আৰু তই কি কৰিলো চকু মুদি পেলাই ভাল এইবুলি ভাবি পেলাই কি কৰিলে শ্ৰমিক মুনিৰ ডিঙিত মৰা সাপডাল ওচৰতে আছিল ধনুৰ কাঁড়েৰে আনি পেলাই মৰা সাপডাল শ্ৰমিক মুনিৰ ডিঙিত আঁৰি দিলে আৰু যেতিয়া শ্ৰমিক মুনিৰ ডিঙিত মৰা সাপডাল আঁৰি দিলে দি লৈ পেলাই তেওঁ গুচি গ'ল সঁচা সমতে কিন্তু এই শ্ৰমিক মুনি সেই আশ্ৰমলৈ বোলে হেনো সিংগী মুনি অৰ্থাৎ তেওঁৰ পুতেক হ'ল সিংগী মুনি পুতেকৰ লগৰীয়া দুজন মানে আহি পেলাই দেখা পালে কি দেখিলে যে শ্ৰমিক মুনিৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি দিছে এই কথাটো কৈ পেলাই শ্ৰমিক মুনিয়ে লগৰীয়াবিলাকৰ লগত খেলা ধূলা কৰি আছিল তাক গৈ ক'লে যে হেৰ' সিংগী তোৰ দেউতাৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি দিছে তই চাই দে তেতিয়া সিংগী মুনি খং উঠিল লাজো পালে যে তেওঁৰ দেউতাক এজন মহা সমাধিপ্ৰাপ্ত যোগী আৰু এনে এজন সাধু ব্যক্তি ডিঙিত মৰা সাপ আঁৰি দিছে তেওঁ খং উঠিল সেয়ে তেওঁ কি কৰিলে বোলে তেওঁ অভিশাপ প্ৰদান কৰিলে যিয়ে মোৰ দেউতাৰ ডিঙিত মৰা সাপ আঁৰি দিছে তেওঁ 7 দিনৰ ভিতৰত প্ৰকটে আৰু সেই সাপত পৰীক্ষিত ৰজা পৰিল আৰু পৰীক্ষিত ৰজা খবৰটো শ্ৰমিক মুনিয়ে দিলে মাধৱখিনি বাতি চোৱা তেতিয়া মহাৰাজ পৰীক্ষিতে ভাবিলে যে 7 দিনৰ ভিতৰত যিহেতু মোৰ মৃত্যু হ'ব তাত ঋষি বাক্য তেতিয়া ব্যৰ্থ গতিকে মোৰ এইটো প্ৰাপ্য যেতিয়া তেওঁ মুখখন ফুটাই থলে তেওঁ জ্ঞান উপলব্ধি আহিল হায় হায় মই কি কাম কৰিলো যে এনে এজন মহান ঋষিৰ ডিঙিত মই মৰা সাপ আঁৰি দি মহাপাপ কৰিছো মোৰ শাস্তি অৱশ্য আৰু ইতিমধ্যে বাতৰিটো অহাৰ কাৰণে তেওঁ বোলে আনন্দ প্ৰকাশ কৰিলে
যে মই যি অপকৰ্ম কৰিলো তাৰ কাৰণে মই ফল ভুগিবই লাগিব। এতিয়া তেওঁ পৰীক্ষিত ৰজাই ৰাজপাট ত্যাগ কৰি পুতেকক ৰাজপাটত অধিষ্ঠিত কৰাই তেওঁ কি কৰিলে গংগাৰ পাৰলৈ গংগাৰ পাৰত গৈ ৰজা যোৱাৰ লগে লগে যোগী ঋষি তপস্বী ব্ৰাহ্মণ এই সমস্ত বিলাকে ৰজাক কেউফালে আগুৰি ললে। বিভিন্ন জনে কলে যে ৰাজন তুমি যিটো মহাপাপ পালা এই সাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তুমি তীৰ্থস্থান কৰা ভাল হ'ব। কতজনে পৰামৰ্শ দিলে ব্ৰাহ্মণসকলক তুমি কি কৰা দান দিয়া, দানে দুৰ্গতি নাশন কৰে। আৰু কতজনে কলে যে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিবৰ কাৰণে বিভিন্ন জনে পৰামৰ্শ দিলে। কিন্তু পৰীক্ষিত ৰজাই একোতে মন গলা নাছিল। তেওঁ মনে একো ধৰি লোৱা নাই তেওঁলোকৰ কথাবিলাক গ্ৰহণ কৰিব। সেয়ে তেওঁলোকলৈ এটি প্ৰশ্ন কৰিছিল যে মুমূৰ্ষজনে কি কৰা উচিত, মৃত্যুমুখী মানৱে কি কৰা উচিত। গতিকে এই প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে কি কৰিলে ইফালৰ পৰা আহিছিল উপমুনি আছিল। উপমুনি আহোঁতে তেওঁ হেনো পিছফালত জুতি নোপোৱা হৈ আহিছিল। অৰ্থাৎ তেওঁৰ চাৰিওফালে চক্ৰৰ দৰে জুতি নিগৰিত হৈ আহিছিল। আৰু তেওঁ ৰজাক কৈছিল, হে ৰাজন তুমি যিটো প্ৰশ্ন কৰিলা যে মুমূৰ্ষজনে কি কৰা উচিত, মৃত্যুমুখী মানৱে কি কৰা উচিত, আৰু মই তোমাক পৰামৰ্শ দিওঁ যে এই গংগাৰ পাৰতে 7 দিন 7 ৰাতি তুমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰা আৰু 7 দিনৰ পিছত তুমি কি হবাগৈ গতি মুক্তি সাধন কৰিব পাৰিবা জীৱ পৰম। আৰু সেইমতে গুৰু মানি লৈ গংগাৰ পাৰত 7 দিন 7 ৰাতি ভাগৱত কৰিছিল। এয়া হ'ল প্ৰথম ভাগৱত। আৰু দ্বিতীয় ভাগৱত হল উপমুনিয়ে পৰীক্ষিত ৰজাক এই গংগাৰ পাৰত ভাগৱত শুনালে। দ্বিতীয় ভাগৱত হল নৈমিষা অৰণ্য। একে নিমিষতে সুদৰ্শন চক্ৰই সহস্ৰ য'ত নেকি মানে পশুবিলাকক নিপাত কৰিছিল সেই ঠাই নৈমিষা অৰণ্য কথা কৈছে। সেই নৈমিষা অৰণ্যত সৌনককে প্ৰত্যক্ষ কৰি 28 সহস্ৰ ঋষিয়ে পুনৰ ভাগৱত তাত শুনিছিল। কিন্তু উপগুৰুৰ মুখেৰে শুনা নাছিল, সুতগুৰুৰ মুখেৰে শুনিছিল। প্ৰথমতে সুতগুৰুৰ ওচৰলৈকে গৈছিল। সহস্ৰ ঋষিকৈ সুতগুৰুক কৈছিল যে হে গুৰু, পৰীক্ষিত ৰজাই যেনেকৈ তেওঁ কি কৰিলে গংগাৰ পাৰত ভাগৱত শুনি গতি মুক্তি সাধন হৈছিল, ঠিক আমাৰ সকলোকো আপুনি পুনৰাই এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰোৱা। তেতিয়া সুতে কৈছিল যে মই ইতিমধ্যে ভাগৱত পৃথিৱীত মই লৈ আহিম। গতিকে তোমালোকে যোৱা। পৰীক্ষিত ৰজাই যেতিয়া ভাগৱত কৰিছিল তেতিয়া অৰ্থাৎ নিষ্ঠুৰৰ এজন লোকে একেবাৰে এখনে বহি লৈ একান্ত মনে 7 দিন 7 ৰাতি পৰীক্ষিতে যেনেকৈ একেৰাহে বহি 7 দিন 7 ৰাতি ভাগৱত শুনিছিল, ঠিক সেইদৰে সুতমুনিয়েও কি কৰিছিল 7 দিন 7 ৰাতি মন প্ৰাণ উচৰ্গা কৰি একান্ত মনে ভাগৱত শুনিছিল। আৰু সমস্ত ভাগৱত তেওঁৰ কি কৈছিল জ্ঞাত হৈছিল। সেই কুকুৰে কলে যে পুতৰ মুখেৰে তোমালোকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰাটো মই পৃথিৱীত ভাগৱত এৰি থৈ আহিল। ঋষিগুৰি সহস্ৰ, কিন্তু 32 সহস্ৰ ঋষিয়ে ভাবিলে আমি জাতক ব্ৰাহ্মণ ঋষিকুলত জন্মগ্ৰহণ কৰিছো আৰু কুটুকীয়া মানুহজনৰ পৰা আমি ভাগৱত শুনিম নে বাৰু 20 কুলৰ মানুহজনৰ নাই নাই সেইটো কেতিয়াও নহয়। গতিকে তেওঁলোকে 32 সহস্ৰ ঋষিয়ে তাৰমানে কি কৰিলে ভাগৱত শুনাৰ পৰা তেওঁলোকে আঁতৰি গুচি গ'ল। কিন্তু 28 সহস্ৰ ঋষিয়ে কি কৰিলে নহয় আমি ভাগৱত শুনিবই লাগিব, কিয়নো আমি সহস্ৰ বছৰ
নাছিল বা কলি এই পৃথিৱীৰ পৰা বিদায়িত কৰিব পৰা হোৱা সেই তেওঁলোকে জানিলে যে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তনৰ বাহিৰে জীৱ আৰু গতি মুক্তি নহয় যাৰ জগত যুক্তি হ'ব জীৱ গতি মুক্তি নহয় গতি কৃষ্ণৰ কথা শুনিবৰ কাৰণে তেওঁলোকে পুতুল গুৰু মানি লৈ ভাগৱত শ্ৰৱণ কৰা মানৱ কৰিছে
মানুহ সদায় কলৈ নাযায় বাৰু মানুহ সদায় কলৈ নাযায় মানুহ সদায় শ্মশানলৈ নাযায় যায়নে বাৰু যিদিনা গাঁৱৰ কোনোবা বুঢ়া মেধাৱী হলেও পৰলোক গতি কৰে তেতিয়া তেওঁ নিজকে দাহন কৰিবৰ কাৰণে সেইদিনা শ্মশানলৈ যায় কিন্তু এনেই শ্মশানলৈ বাৰু মানুহ যায়নে বাৰু সমাজ যায়নে বাৰু আৰু শ্মশানলৈ যায়হে যায় কিন্তু তাত যা জলপান পিঠা পনা একোৱে নাখায় ঠিক কৈছে যে যিখন গৃহস্থী সাধু কোনো ভকতৰ মাহেকে পকেটে কোনো দিনে যদি পদাৰ্পণ নহয় যিখন গৃহস্থীৰ হৰি কথা আলোচনা নহয় যিখন গৃহস্থীৰ ভকতসকলে গৈ তেওঁলোকক কৃষ্ণৰ কথা নুশুনাই তেনে গৃহস্থীখন হৈছে একো একোখন শ্মশান পথে আৰু সেইখন গৃহস্থীটোৱে পানী খাবলৈ নাপায় শ্মশানত যেনেকৈ খাবলৈ নাপায় তেনে গৃহস্থী জোৰে দিলেও খাব নাপায় গতিকে যিখন গৃহস্থী সাধু গুৰু ভকতৰ পদাৰ্পণ হৈ থাকে যিখন গৃহস্থীয়ে আইসকলে বা বোপাইসকলে নিত্য নৈমিত্তিকভাৱে কৃষ্ণ তেনে গৃহস্থীখনক কোৱা হৈছে একো একোখন গোন্ধ থকা ফুলে মৌ থকা ফুলে ভোমোৰা বিলাকক নকয় হেৰৌ ভোমোৰা নহলে মোক মধু খাই কেতিয়াও গোন্ধ থকা ফুলে মাটি ভোমোৰা নাথাকে ঠিক সেইদৰে আমিও যদি একো একোজন গোন্ধ থকা ফুলত পৰিণত হওঁ অৰ্থাৎ গুণৰ অধিকাৰী যদি হওঁ নিশ্চয় আমাৰ গৃহবিলাকৰ সাধু গুৰু ভকতৰ পদাৰ্পণ নিশ্চয় হ'বই হ'ব গতিকে তেনে গৃহস্থীলৈ গ'লে আমি কৃষ্ণৰ কথা দুআষাৰ পঢ়িবলৈ পাম শ্ৰৱণ কীৰ্তন হ'ব গতিকে তালৈ গ'লে আমাৰ মনৰ ভাৱটো কি হ'বগৈ পবিত্ৰ ভাৱ বিৰাজমান কৰিব তেনে গৃহস্থীলৈ আমাৰ কৈছে এখন তীৰ্থভূমি বুলি কৈছে আৰু এই ভূমিকাটো গ্ৰহণ কৰিব লাগিব বিশেষত আমাৰ আই মাইসকলে গ্ৰহণ কৰিব লাগিব আইসকলৰ যদি চাল চলন কথা বতৰা তেওঁলোকৰ যদি সহ্য শুদ্ধ হয় আৰু তেওঁলোকৰ গৃহস্থীলৈ তাৰমানে ভকত গুৰুসকলৰ আগমন নিশ্চয় এনেই ঘটিব এতিয়া আহিল যে সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰি 28 সহস্ৰ নীতিয়ে তেওঁলোকে অনুভৱ কৰিলে যে আমি যি যজ্ঞ আৰম্ভ কৰিছিলো সেই যজ্ঞৰ দ্বাৰা উপকৃত হ'লে কেতিয়াও নহয় আৰু আমাৰ জীৱন তৰল নহয় সেয়ে তেওঁলোকে সুন্দৰ মুখেৰে কৈছে কি কৰিলে নৈমিষা অৰণ্যত কৃষ্ণৰ কথা শুনিবৰ মন কৰিছে আৰু কৈছে যত সৰ্ব সুখ যিটো মুখ্য সুখৰ মূল ভকতৰ সংগৰ অলবৰ নৈ মহাপুৰুষ শ্ৰীমন্ত ভক্তৰ গুৰুজনে আমাক ভকতি কৰা আৰম্ভণি যি সুন্দৰ ব্যৱস্থা দিছে যে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আছে নৱবিধা ভকতিৰ ভিতৰত শ্ৰেষ্ঠ ভকতিয়ে হ'ল শ্ৰৱণ আৰু কীৰ্তন আৰু এই শ্ৰৱণ আৰু কীৰ্তন কি কৰিবলৈ কৈছে যে সাধুৰ সংগত থাকি কৰক সাধুৰ সংগত থাকি শ্ৰৱণ কীৰ্তন কৰক তেতিয়া সাধুসকল কি হ'ব বোলে জীৱসমূহ মুক্তিপ্ৰাপ্ত হ'ব